হৃদয়হীন মানুহবিলাকে দুৰ্ঘটনা ঘটাব আৰু বাচিবলৈও ৰাস্তা কৰিব। এতিয়া এনেকুৱা কিছুমান প্ৰচেছ ওলাই দিব। নমস্কাৰ অসমবাসী ৰাইজলৈ, মই ডাক্তৰ হানিফ ধেমাজিৰ পৰা। আচলতে মনে মনে থাকিব নোৱাৰিলোঁ। ভিতৰত খুব বেয়া লগা, দুখ লগা এটা বেদনাই মনে মনে থাকিবলৈ দিয়া নাই, মাত মাতিবলৈ বাধ্য কৰাইছে। যিটো নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ ওপৰত আমি মানুহ, আমি তাত যিসকল ভাইটি ভণ্টি, খুৰা খুৰী, মা দেউতাৰ দৰে বা ককা আইতাৰ দৰে বা সৰু সৰু ল'ৰা ছোৱালী, হয় তাতো এখন ফেৰীতো যথেষ্ট মানুহ থাকে আৰু তাত মৃত্যুৰ সংখ্যা নিশ্চয় কম নহয়। কাৰণ আমিতো ফেৰীত বহুত অহা যোৱা কৰা মানুহ হয় না। কিমান বাৰ অহা যোৱা কৰিছোঁ, নিমাতী ঘাটেৰেও অহা যোৱা কৰিছোঁ, আমাৰ বগীবিলৰ পৰা অহা যোৱা কৰিছোঁ। গতিকে এই বিষয়ে কোনোবাই আৰু এক্সট্ৰাকৈ নতুন জ্ঞান দৰকাৰ নহ'ব। এখন ফেৰীত সৰু সৰু বাচ্চাৰ পৰা আদি কৰি সাঁতুৰিব নজনা বুঢ়া বুঢ়ী বহুত ধৰণৰ মানুহ থাকে। আৰু এইটো আনকাউণ্ট হিচাপে নহয় কিমানখিনি মানুহ থাকে। ফেৰীটোৰ ওপৰৰ যিখিনি দেখা গৈছিলে, তাত যিমানখিনি বয় বস্তু ইত্যাদি যিখিনি দেখা গ'ল, সেই হিচাপে ফেৰীটোত যথেষ্ট মানুহ আছিল। কথা দীঘলীয়া নকৰি, এই দুৰ্ঘটনাত যিসকল মৃত্যুবৰণ কৰিলে, যিকেইজনৰ আমি সন্ধান পালোঁ, তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আমি অসমবাসী ৰাইজে তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু যিসকলৰ ডেড বডি এতিয়া উদ্ধাৰ কৰা হোৱা নাই, আমি ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ, আশা ৰাখিছোঁ সোনকালে তেওঁলোকৰ ডেড বডি উদ্ধাৰ হওক আৰু তেখেতসকলৰ আত্মাই স্বৰ্গত স্থান পাওক। একচুৱেলি চাওক, আমি তাতকৈ বেছি আৰু কি কৰিব পাৰোঁ? মানুহ মৰে আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি সমাপ্ত কৰি থৈ দিওঁ। আচলতে জানেনে, মই ক'ব বিচাৰিছোঁ, যিটো জেগাত ফেৰীটো দুৰ্ঘটনা ঘটিছে এটা বহল জেগা এটা, আৰু এইটো খৰালি কাল নহয় কি পানী শুকাই আছে, পানী কম হৈ আছে। যিটো জেগাত দুৰ্ঘটনাটো ঘটিছে সকলোৱে দেখিছে, তথাপিও মই সেই পাৰ্টটো মই আপোনালোকক দেখাই দিম কেনেকুৱা জেগাত হৈছে। সেইটো একদম মাছ নদীত এটা দ জেগাত, মানে তাত ইমান বহল জেগাত এখন ফেৰীয়ে দ্ৰুতগতিত আন এখনক খুন্দিওৱাটোৰ কথাটোতো নৰ্মেল মিষ্টেকৰ কথা নাহেই। তাৰমানে তাতো দুৰ্নীতি, তাত ছেক্ৰেট প্লানিং এনেকুৱা ধৰণৰ কিবা এটা সোমাই আছেই। কাৰণ প্ৰতিজন মানুহৰে মাথা আছেতো, মাথা নথকা মানুহ নহয় পৃথিৱীত, চবৰে মাথা আছে আৰু চবেই কথাবিলাক কেটচ কৰিব পাৰে। গতিকে এই যিখিনি মানুহ এনেকুৱা ধৰণৰ ঘটনা ঘটায়, আমি দুৰ্ঘটনাত ডেড হোৱা মানুহখিনিৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতেই আমি এইসকল পাষাণ্ডু মানুহৰ আত্মাও যাতে ঈশ্বৰে শুধৰাই দিয়ক, এইসকলৰ আত্মাও যাতে ঈশ্বৰে অতি সোনকালে, এনে শ্ৰেণীৰ মানুহ আজি আৰু ভৱিষ্যত আৰু অতীতত যিসকল এনে শ্ৰেণীৰ পাষাণ্ডু হৃদয়ৰ মানুহে এনেকুৱা ধৰণৰ মানুহৰ ওপৰত হত্যাকাণ্ডৰ যিবিলাক কাণ্ডু চলায়, তেখেতসকলৰ আত্মাকো ঈশ্বৰে শুধৰাই দিয়ক। আমি চব ৰাইজে আমি ঈশ্বৰক এইটো কথাও জনোৱা দৰকাৰ, খালি মৃতকৰ আত্মাৰ সদ্গতি হওক আৰু সেই পাষাণ্ডু আত্মাবিলাকৰ আমি একো মনতেই নকৰোঁ। সেই পাষাণ্ডু আত্মাবিলাকৰ ওপৰতো ঈশ্বৰে শাস্তি প্ৰদান কৰক আৰু তেখেতসকলক শুধৰাই দিয়ক। এতিয়া এক্সিডেণ্টটো হৈ গ'ল, আমি আৰু গাড়ী মটৰচাইকেলতে ডাঙৰ দীঘল হোৱা মানুহ, আমাক আৰু এখন ৰাস্তা আৰু ইমান বহল নদীৰ বিষয়েতো বহুত মানুহৰ নলেজ আছে। এইটো এইবিলাক প্লানিং, এনেকুৱা ধৰণৰ দুৰ্ঘটনা একচুৱেলি আমাক বহুত দুখ দিয়ে। আজি অসমৰ এনেকুৱা এটা হৃদয় নাই যিটো হৃদয়ে কন্দা নাই। তাত কিমান মানুহ মৃত্যুবৰণ কৰিছে তাতো হিচাপ নাই, আৰু এইটো একুৰেট নোলাবও, কেনেকৈ ওলাব? সম্ভৱ নহয়। ইমান বৃহৎ ব্ৰহ্মপুত্ৰৰ বুকুত মাজত এটা এনেকুৱা ধৰণৰ দুৰ্ঘটনাত এইটো সম্ভৱ নহয়। যি কি নহওক,
এতিয়া কি হ'ব, যিসকল ব্যক্তিৰ ভুলত এক্সিডেণ্টটো ঘটিলে সেইসকলৰ ওপৰত অৱশ্যেই চৰকাৰে উপযুক্ত বিচাৰ, চৰকাৰে হাইকোৰ্টে উপযুক্ত বিচাৰ কৰিব লাগে। খালি এইটোৱে ঘটনা নহয়, আমাৰ ব্ৰহ্মপুত্ৰ আমাৰ গুৱাহাটীতো এবাৰ এনেকুৱা ঘটি গৈছে। আমাৰ ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে যায়। আৰু য'ত আমি চাইক'লজিকেলি যদি বিচাৰ কৰি যদি চাওঁ কি এইবিলাকৰ বেক ছাইডত লেতেৰা বস্তু সোমাই আছে, লেতেৰা প্লানিং কিবা কিবি এইবিলাক সোমাই আছে মানে। গতিকে এই বস্তুবিলাক চৰকাৰে তথা হাইকোৰ্টে উপযুক্ত বিচাৰ দান কৰক। আৰু আমি ৰাইজে আৰু কি বুজিম, আমি ৰাইজে এনেকৈ বুজিব লাগিব, দুৰ্বৃত্তই বদমাছে হৃদয়হীন মানুহবিলাকে দুৰ্ঘটনা ঘটাব আৰু বাচিবলৈও ৰাস্তা কৰিব। এতিয়া এনেকুৱা কিছুমান প্ৰচেছ ওলাই দিব কি ষ্টেয়াৰিং ফেইল হৈছিলে, ইঞ্জিন ফেইল হৈছিলে, সেইটো আৰু কি ডাঙৰ কথানো। এতিয়া যেতিয়া যিটো সময়ত এক্সিডেণ্ট, যিটো সময়ত খুন্দিওৱা হৈছিলে, সেইটো সময়ততো মানুহ ইখন ফেৰীৰ পৰা সিখন ফেৰী জঁপিয়াজঁপি কৰি তাত এটা সাংঘাতিক এটা বিদাৰুণ এটা ঘটনা ঘটিছে। সেইটো সময়ত সিহঁতেও জঁপিয়াই গৈ পেলাই চেণ্ডেল পেলাই দিছে, ষ্টেৰিঙৰ চেণ্ডেল পেলাই দিব আকৌ ষ্টেৰিং ফেইল হৈ গৈছে বুলি, এনেকুৱা ধৰণৰ অজুহাত দেখাব। বা ইঞ্জিন ফেইল হৈ গৈছে, কণ্ট্ৰল নাই, এনেকুৱা ধৰণৰ দেখাব। গতিকে সেইখিনি আমি মানি ল'বলৈ নাই মানে। এনেকুৱা ধৰণৰ অজুহাত, এনেকুৱা ধৰণৰ বাজে কথা এইবিলাক মানি ল'বলৈ নাই। মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাকক আমাক উপযুক্ত বিচাৰ লাগে। আমাৰ হৃদয়ে নামানে এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমাৰ চকুত সৰু কণ ল'ৰা ছোৱালী, আমাৰ ভাইটি ভণ্টি, ককা আইতা এইবিলাকৰ লগত বাৰে এইবিলাক ঘটি থাকক। মই মাজুলীবাসী ৰাইজৰ হৈ মাজুলীৰ মাজেৰে অনেকবাৰ অহা যোৱা কৰিছোঁ। খুব সাধাৰণ হৃদয়ৰ মানুহ, খুব কোমল হৃদয়ৰ, খুব ভাল মানুহ। মই এই সাধাৰণ মাজুলীবাসী ৰাইজৰ হৈ, শিৱসাগৰবাসী ৰাইজৰ হৈ, যোৰহাটবাসী ৰাইজৰ হৈ, লখিমপুৰ ধেমাজি ঢকুৱাখানাবাসী ৰাইজৰ হৈ ময়ো ক'ব বিচাৰিছোঁ, এজন নাগৰিক হিচাপে, এজন অসমীয়া হিচাপে, মাজুলীৰ দলংখন নিৰ্মাণ কাৰ্য অতি সোনকালে কৰিব লাগে। কাৰণ মাত্ৰ মাজুলীবাসীয়ে অহা যোৱা নকৰে, ইয়াত আমাৰ লখিমপুৰ ধেমাজি ঢকুৱাখানা শিৱসাগৰ যোৰহাট বহুত মানুহ তাত আমি অহা যোৱা কৰোঁ। গতিকে আকৌ এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত নঘটক। খুব সোনকালে চৰকাৰে আমাক এখন দলং দিয়ক, যাতে আমি এনেকুৱা বিধ্বস্ত অৱস্থাৰ পৰা বাচিব পাৰোঁ। ধন্যবাদ।